Hey guys, welcome back to my YouTube channel. আৰু সকলোকে স্বাগতম জনাইছো মোৰ YouTube channel আৰু আজি হ'ল বহাগৰ 1 তাৰিখ। তো পোন প্ৰথমে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি গৈ আছোঁ আমি এটা বেলেগ ঠাইলৈ। তো ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইছ আমাৰ আগত যে থকা এলটোখন আছে আমাৰ ফেমিলি। তো আমি সকলোৱে মানে গৈ আছোঁ। মই আছোঁ বাইকত নয়নৰ লগত ভিডিঅ' বনাবৰ কাৰণে। তো গাইছ আমি ক'ত যাই আছোঁ আপোনালোকক কৈ দিছোঁ, বেছি ছাছপেঞ্চ নাৰাখোঁ। তো আমি গৈ আছোঁ মানে খাম্বাহলা দেউল বুলি কোৱা হয় এইখিনি জেগা। তো ওদালগুৰিৰ এটা বিখ্যাত দৌল উৎসৱ। তো আমি তাতে গৈ আছোঁ আৰু আপোনালোকে টংলাৰে আহিলে এইফালে যাব লাগিব আৰু মঙলদৈ আহিলে এনেকৈ আহিব পাৰে। তো এতিয়া আৰু অলপমান যাব লাগিব আমি। ইয়াতে বেটাৰী গাড়ীবিলাক থিয় কৰি দিছে, মানুহ আহে নেকি চাই আছে। তো আপোনালোকে চাব পাৰে, এয়া বেটাৰী গাড়ীবিলাক থিয় কৰি থৈ দিছে। তো মানে আমি গাইছ বহু ৰাতিপুৱাই আহিছোঁ, তো সেইকাৰণে এতিয়া ইমান মানুহ নাই। তো লাহে লাহে মানুহবিলাক 12টা বজাৰ পৰা অহা আৰম্ভ হৈ যায় আৰু এইফালে একদম 4টামান বজালৈকে থাকে, 4টা-5টা মানলৈকে থাকে, একদম ভৰ্তি হৈ যায় ৰাস্তা। এইটো ৰাস্তাটো আপোনালোকে ভাটিবেলা আহিলে দেখাই নাপায়, ইমান মানুহ হৈ যায়, মানে বহুত মানুহ হৈ যায়। আৰু এতিয়া জাষ্ট মানুহ এটা দুটা অহা আৰম্ভ হৈছেহে, মানে এতিয়া জাষ্ট ঠগি দিবৰ কাৰণে আৰম্ভ হৈছে মানুহবিলাক অহা। তো আমি এতিয়া পামেই আৰু যাই পাম, বেছি দেৰি নাই। তো এইবিলাক গাড়ীবিলাক থিয় কৰি থৈ দিছে। ৰাস্তাটো কিন্তু বহুত ঢিলা, ৰাস্তাটো এইটো ভাল কৰাৰ কথা হৈ আছে। তো ৰাস্তাটো ভাল কৰাৰ কাৰণে এইবিলাক ঢিলা বালি অলপমান হ'বই। তো এইবিলাক গাড়ীবিলাক থিয় কৰি দিছে, আইচক্ৰীম চাইচক্ৰীম ওলাইছে। আমি লাহে লাহে আহি পালোঁ। তো এতিয়া গাড়ী পাৰ্কিং কৰা জেগা পোৱা নাই, মানে পাইছোঁ, মানে পইচা দি থ'ব লাগে, তো সেইকাৰণে থোৱা নাই। তো আমি এতিয়া ৰখি আছোঁ বৰ্তমান, আৰু ডাঙৰখন আহি পোৱালৈকে। তো গাইছ আৰু অলপ পিছত ইয়াতে ভিৰ দি বাট নোপোৱা অৱস্থা হৈ যাব, তাৰমানে বহুত ভিৰ হৈ যাব ইয়াতে গাইছ। তো এতিয়াতো মাত্ৰ আৰম্ভই হৈছে। তো গাইছ ভাটিবেলা মানেতো একদম বহুত ভিৰ হৈ যায়। তো চাই দিয়ক আৰু গাইছ, এয়া আমাৰ ফেমিলি গাড়ী আহি গ'ল আৰু এতিয়া আহি একদম পূৰা ধূলা চোলা উৰাই আহিছে। আৰু এতিয়া আমি গাড়ীখন থ'ব লাগে, আমাৰ বাইকখন। তো গাইছ আমি এতিয়া গাড়ী ইয়াতে পাৰ্ক কৰি দিলোঁ। আৰু এয়া হ'ল আমাৰ নয়ন। কেনে লাগছে আহি? ভালো লাগছে। এইবাৰে প্ৰথম নেকি? নয়ন বোলে এইবাৰে প্ৰথম আহিছে ইয়াতে। আমিতো আহিয়ে থাকোঁ প্ৰত্যেক বছৰে। আৰু গাইছে এয়া যে আপোনালোকে দলংখন দেখা পাইছে, যাৰ ওপৰে আমি আহিলোঁ, তাত মানে এটা বহুত ডাঙৰ দ নদীৰ নিচিনা আছে। মানে সেইখিনি জেগাখিনি বহুত দ, আৰু তাতে মানে সেইখিনি জেগাখিনি গুঞ্জুৰি সাগৰ, মানে অলপমান সৰু সাগৰ বুলি কোৱা হৈছিল। তো তাত মানে গাইছ চান্দু সদাগৰৰ যিটো চান্দু সদাগৰ আছে, তেওঁ মানে বাণিজ্যৰ পৰা আহোঁতে তাত নাওখন ডুব গৈছিল বুলি এটা লোকবিশ্বাস আছে। আৰু তাত মানে বহুতো কিবা কিবি তাল চাল এনেকুৱা পাৱাৰ এটা সম্ভাৱনা আছে বুলি কৈছিল। আৰু গাইছ এয়া পপকৰ্ণ ওলাইছে, পপকৰ্ণ। আৰু গাইছ ইফালে গাইছ এয়া ৱাটাৰমেলন। আৰু গাইছ ইফালে ইয়াতে আহা এইটোহে মেইন ৰাস্তা, আৰু তাতে মানে বহুত ভিৰ হয়। অলপ দেৰিকৈ চাব আপোনালোকে, বহুত ভিৰ হ'ব। আমি লাহে লাহে আহি পাই গ'লোঁ মেলা। আৰু এইফালে চাওক কিমান ডাঙৰকৈ মেলা বহিছে, চাৰিওফালে মানে মেলা। তো এইবিলাক বাইক থৈ দিছে ইয়াতে। এইবিলাক বাইক নিওঁতে কিন্তু বহুত দিগদাৰ হৈ যাব, মানুহ বহুত ভৰ্তি হৈ যায়। এতিয়া বাজিছে মাত্ৰ 8টা, 8:30, মানে 8:30। তো এতিয়া মানে সময় হোৱাই নাই, 12টামান বজাৰ পৰা মানে বহুত ভিৰ হৈ যায়। আৰু গাইছ এইবিলাক কাপোৰৰ দোকান বহিছে। আৰু ইফালে এইবিলাক পইচা থোৱা মাটিৰ বাচন, আৰু এইবিলাক ভাটৌ, কিবা কিবি ময়ূৰ চৰাই এইবিলাক আছে। আৰু এইফালে বেলুন, আমাৰ জাতীয় সম্পদ। আৰু এইবিলাক কিবা কিবি ওলাইছে। আৰু এতিয়া আমি যাব লাগিব মেইন মন্দিৰলৈ, তাতে আমি ঠগি দিব লাগিব। আৰু এইফালে চাওক কিমান লাইন, মেইন মন্দিৰৰ কাষত মানুহৰ লাইন, আৰু এইবিলাক চকৰি। আৰু গাইছ চাওক ইয়াতে কিমান ভিৰ। আৰু এইটো হ'ল মেইন মন্দিৰ গাইছ, আৰু এইটো সৰুকৈ এটা মন্দিৰ বনাইছে ইফালে কাষৰ ফালে। আৰু ইয়াতে আমি দিম বুলি ভাবিছোঁ, কাৰণ ইয়াতে অলপ ভিৰটো কম আছে। আৰু এয়া আমি পাৰ লৈছোঁ। গাইছ আপোনালোকৰ যদি কিবা মানে মনতে ভাবি আহে, ধৰক কিবা এটা মনতে যদি ভাবি আহে যে এইটো কামনা হ'ব লাগে, তেতিয়াহ'লে আপোনালোকে কিবা কিবি দিব পাৰে, পাৰ দিব পাৰে, আৰু ইফালে পঠা ছাগলী দিব পাৰে।
আৰু মানে গাইছ এই মন্দিৰটো মানে খাম্বাখোলা মন্দিৰটো এটা লোকবিশ্বাস আছে যে ইয়াতে মানে 5 পাণ্ডৱ আছে আমাৰ যি মহাভাৰতৰ 5 পাণ্ডৱ আছে তেওঁলোকে মানে এই ঠাইতে জিৰণি লোৱা বুলি কৈছিল আৰু তেনেকৈ মন্দিৰটোৰ সৃষ্টি হৈছিল আৰু গাইছ ইয়াতে মানে পাৰ্বতী মাৰ কিছু অংগ ইয়াতে পৰা বুলি বিশ্বাস কৰা হৈছিল আৰু তেনেকৈ এই মন্দিৰৰ সৃষ্টি হোৱা বুলি মানুহৰ মনত লোকবিশ্বাস এটা আছে আৰু গাইছ আপোনালোকে যদি পঠা ছাগলী মানে এনেকৈ কিবা মনত কৰি আনে পঠা ছাগলী বা পাৰ তেনেহ'লে আপোনালোকে এনেকৈ টিকট কাটিব লাগিব আৰু গাইছ এতিয়া নয়ন যাব ওলাইছে তাৰ বোলে কিবা কাম আছে আৰু দেউতাৰ পৰা চাবিটো লৈ ল'লোঁ গাড়ীৰ আৰু এইফালে নয়ন যাব ওলাইছে আৰু এইফালে কিবা পইচা ওলোৱা লাগিছে পইচা দিয়ে নেকি আমাক দেউল চাবৰ কাৰণে আৰু এইখন গাড়ী গাইছ মোৰ ফেভাৰেট আৰু এইফালে নয়ন গ'ল আৰু এইফালে গাইছ ফুচকাৰ নাম লৈ পিছে গৈ আছোঁ আৰু গাইছ ইয়াতে এতিয়াও লাইনবোৰ শেষে হোৱা নাই বহুত মানুহ বাকী আছে আৰু এইফালে আমাৰ মায়ে লাইন পাতি আছে আৰু বহুত মানুহ আছে আৰু বাদাম কিনি ল'লোঁ বাদাম খাই লওঁ টাইম পাছ একচুৱেলি গাইছ এইটো বস্তুৰ নাম বাদাম নহয় এইটো নাম টাইম পাছ থ'ব লাগিছিল তেতিয়া মজা হ'লে আৰু এইফালে পূজা দিয়া হোৱালৈকে আমি অলপ মেলাকে চাই লওঁ বা মই আৰু আইতা আৰু এইফালে বহুত কিবা কিবি বস্তু ওলাইছে আৰু এই কুকুৰকেইটা বহুত ফেমাছ হৈ আছে গাইছ আৰু চাক গাইছে এই কুকুৰকেইটা ইমান ধুনীয়া কিউট কুকুৰ সৰু আৰু এইফালে কিবা কিবি মাটিৰ বাচন আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকন প্ৰেছ কৰিব